আসাম ব্ৰেণ্ড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত বিশেষভাৱে সক্ষম লোক, বিধৱা মহিলা, বৃদ্ধ পেঞ্চন এই বিষয়ে আলোচনা কৰিম। বৃদ্ধ পেঞ্চন, বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকলে একাউণ্টত কেতিয়া পইচা সোমাই গম নাপায়, গতিকে বেংকত গৈ ঘূৰি আহিব লগা হয়। গতিকে আজিৰ এই ভিডিঅ'ত আমি দেখুৱাই দিম কেনেকৈ বৃদ্ধ পেঞ্চনৰ পইচা সোমাইছে নে নাই, ফিজিকেল হেণ্ডিকেপছৰ পইচা সোমাইছে নে নাই, এটাকৈ সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এটা সৰু অনুৰোধ জনাম, যদি আপুনি এতিয়ালৈকে আসাম ব্ৰেণ্ড ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। আপোনাৰ মোবাইলৰ বা লেপটপৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰিলে তাত NSAP বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহিব, নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত অফিচিয়েলি ৱেব পেজ যিটো সেইটো অপেন হৈ আহিব। অহাৰ পিছত আপুনি একেবাৰে ওপৰত চাব ৰিপৰ্টছত আপুনি ক্লিক কৰি দিব। ৰিপৰ্টছত ক্লিক কৰি দিয়াৰ পিছত আন এটা ইণ্টাৰফেচ খুলি আহিব। চাব ইয়াত ৰিপৰ্টছৰ তলত লিষ্ট অফ ৰিপৰ্টছ, ইয়াত তিনিটা সেৱা উল্লেখ কৰা আছে। নেশ্যনেল ডাছবৰ্ড, ষ্টেট ডাছবৰ্ড। আমি ষ্টেট ডাছবৰ্ডত ক্লিক কৰি দিম। ষ্টেট ডাছবৰ্ডত ক্লিক কৰাৰ পিছত চাব ষ্টেট ডাছবৰ্ডৰ তলত আছে চিলেক্ট ষ্টেট। আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। চিলেক্ট স্কিমটো আপোনাৰ চিলেক্ট কৰিব দিছে। এইফালে আপোনাৰ যিটো কোড আছে, কোডটো তাত বহাবলৈ দিছে। মই যিহেতু অসমৰ আসাম চিলেক্ট কৰি লৈছোঁ, এতিয়া কোনটো স্কিমৰ বিষয়ে চাম সেই স্কিমটো ইয়াৰ পৰা মই বাছি ল'ম। ইয়াত চাব, ইয়াত 4টা স্কিম দিয়া আছে: IJNOAPS, IJNDPS, IJNWPS, NFBS। ইয়াত আপোনালোকে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, ফিজিকেল হেণ্ডিকেপ স্কিম কেইটা দিয়া আছে। মই কেপচা কোড কেইটা বহাই ছাবমিটত ক্লিক কৰি দিছোঁ। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন দি তলফালে আহিব। তলফালে অহাৰ পিছত চাব এনেকুৱাকৈ আপোনাৰ সন্মুখত আন এটা পেজ আহি যাব, য'ত আপোনাক ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ দিয়াৰ কথা কোৱা হৈছে। লগতে চাব, মই যিহেতু IJNOAPS যিটো সেইটো স্কিম চিলেক্ট কৰি লৈছিলোঁ। তাৰপিছত বেনিফিচিয়াৰী কিমান আছে, এটা ডিষ্ট্ৰিক্টত বেংক একাউণ্ট কিমান একাউণ্টত আছে, আধাৰ কেইটা এক্টিভ কৰা আছে, এনেকুৱাকৈ দিয়া আছে। এতিয়া যি হওক, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি তাত ক্লিক কৰি দিব। মই যিহেতু মোৰ ডিষ্ট্ৰিক্টটো দৰং, মই দৰং ডিষ্ট্ৰিক্ট যিটো সেইটো চিলেক্ট কৰি তাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আন এটা পেজ আহিব। অলপ স্ক্ৰল ডাউন দি তলফালে আহিব। তলফালে অহাৰ পিছত চাব আপোনালোকে ইয়াত দিয়া আছে সাব ডিষ্ট্ৰিক্ট বা মিউনিচিপালিটি। সাব ডিষ্ট্ৰিক্ট মানে ব্লক, আপোনাৰ যিটো ব্লক হয় ব্লকৰ নাম আহিব। ইয়াত চাব, মোৰ যিহেতু ব্লক দলগাঁও শিয়ালমাৰী, মোৰ ব্লকটো মই চিলেক্ট কৰি আছোঁ। মোৰ ব্লকটো চিলেক্ট কৰি তাত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত চাব আন এটা পেজ অপেন হৈ আহিব। ইয়াত আপোনাক কোৱা হ'ব আপোনাৰ জিপিটো চিলেক্ট কৰিবলৈ দিব। আপোনাৰ জিপি যিটো হয় জিপিটো চিলেক্ট কৰি ল'ব। মোৰ জিপি যিটো হয় মোৰ জিপিটো মই চিলেক্ট কৰি ল'ম। তো চাব, ইয়াত গ্ৰাম পঞ্চায়ত বা ৱাৰ্ড আপোনাক চিলেক্ট কৰিব দিছে। গতিকে মিউনিচিপালিটি হ'লে ৱাৰ্ড হ'ব, আৰু ব্লকৰ আণ্ডাৰত যদি হয় আপুনি, তেনেহ'লে ইয়াত গ্ৰাম পঞ্চায়ত যিটো আপোনাৰ গাঁও পঞ্চায়ত সেইটো হ'ব। আপোনাৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত চাব, আপোনাৰ গাঁৱৰ ভিতৰত যিমানখিনি বা আপোনাৰ গাঁও পঞ্চায়তৰ যিমানখিনি মানুহৰ নামত বিধৱা পেঞ্চন বা আপোনাৰ যিটো পেঞ্চনৰ হয়, যিটো সেৱাৰ কাৰণে আপুনি চাব, গোটেইখিনিৰ লিষ্ট আহি যাব। তাত এপ্লিকেশ্যনৰ নাম থাকিব, এপ্লিকেশ্যনৰ হাজবেণ্ড নেম থাকিব, ফাদাৰ নেম থাকিব, জেণ্ডাৰ, স্কিম, মোবাইল নাম্বাৰ, IFC কোড, এনেকুৱাকৈ সম্পূৰ্ণ তথ্য আপোনাৰ সন্মুখত আহি যাব। গতিকে আপুনি ইয়াত অহাৰ পিছত আপুনি আপোনাৰ যিটো নামত মানে চাব বিচাৰিছে তাৰ ডিটেইলছটো আপুনি পাবলৈ হ'লে সেই নামটোত ক্লিক কৰি দিব লাগিব, বা তাত আপোনাৰ চেংচন ৱাৰ্ডাৰ নম্বৰ এটা থাকিব। চেংচন ৱাৰ্ডাৰ নম্বৰত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আন এটা পেজ আহিব, পেঞ্চন পে'মেণ্ট ডিটেইল অফ বেনিফিচিয়াৰীৰ পে'মেণ্ট ডিটেইল যিটো, সেই পে'মেণ্ট ডিটেইলটো আপোনাৰ সন্মুখত আহিব। পে'মেণ্ট ডিটেইলছটো আপুনি চাব, ইয়াত বেনিফিচিয়াৰী নেম দি আছে, ষ্টেটাছটো আপোনাৰ এক্টিভ দেখুৱাই আছে,
तार पिছত सैंक्शन ऑर्डर नम्बर तो আছে ইয়াত চাই ল'ব। तार पिছত আপোনাৰ হাজবেণ্ড বা আপোনাৰ ফাদাৰ নেম গ্ৰাম পঞ্চায়তৰ নামটো থাকিব। স্কিমৰ নামটো কি হয় স্কিমৰ নামটো আহিব। বয়স কিমান হয় এইখিনি সম্পূৰ্ণ দেখুৱাব। পুৰুষ নে মহিলা সেইটো দেখুৱাব। तार पिছত আপুনি চাব একদম লাষ্ট কোন তাৰিখে এই একাউণ্টত পইচা বা টকা জমা কৰা হৈছে। চাব ইয়াত দিয়া আছে আগষ্ট 2021। ইয়াত 2021ত আপোনাৰ পইচা জমা হৈছে। আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট বক্সত জনাব। যদি ভাল লাগিছে এটা লাইক দি শ্বেয়াৰ কৰি দিব। আপুনি যদি এতিয়াও আছাম ব্ৰেণ্ড ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।